হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? এয়া মই খাব লৈছোঁ ৰাতিপুৱাৰ চাহকাপ। আৰু এইফালে চাওকচোন, এয়া আমাৰ ঘৰৰ মেকুৰীজনী একদম গৰমত হাত ভৰি মেলি পৰি আছে। আজি দুপৰীয়াৰ কাৰণে বনাব লৈছোঁ এটা নতুন ৰেচিপি, ধুন্দুলিৰ লগত শুকান মাছ। তাৰ কাৰণে সকলোখিনি ঠিক কৰি লৈছোঁ। আৰু এইফালে তুলি দিলোঁ কেৰাহী, তেলত দিলোঁ পিঁয়াজ আৰু অকণমান জলকীয়া গুড়ি, গোটেইখিনি লৰাই পেলাই ইয়াত সকলোখিনি মছলা মই বাতি এটা লৈ লৈছিলোঁ, জিৰা, হালধি, আদা নহৰু পেষ্ট, এইখিনিও ইয়াত দি দিছোঁ। মছলাখিনি অকণমান ভুনিম তেলতে। তাৰ পাছত ইয়াত মই দি দিম কাটি থোৱা বিলাহীখিনি, আৰু বিলাহীখিনিও অকণমান ঢাকন মাৰি গলিবৰ কাৰণে থৈ দিম। দুই মিনিটমানৰ পাছত ইয়াত অকণমান পানী এড কৰিম আৰু প্ৰয়োজন অনুসৰি নিমখ দি দিম। আকৌ 5 মিনিটমানৰ কাৰণে এইখিনি থৈ দিছোঁ। তাৰ পাছত ইয়াত এড কৰিম কঁঠাল গুটিখিনি সিজিব দিম, আৰু কাটি থোৱা ধুন্দুলিখিনিও ইয়াত দি দিম। 5 মিনিটমান সময়ৰ পাছত ধুন্দুলিখিনি গলাৰ পাছত ইয়াত দি দিম শুকান মাছখিনি, আৰু অলপ পানী দি এইখিনিও ভালদৰে সিজিব দিম। আৰু এনেদৰেই মই গ্ৰেভি কৰিম, জোল নাৰাখোঁ। আৰু এয়া চাওক, হৈ গ'ল আমাৰ আজিৰ ৰেচিপি, ধুন্দুলিৰ লগত শুকান মাছ। কোনে কোনে এনেদৰে খাই পাইছে জনাবচোন। এবাৰ ট্ৰাই কৰিব, খাবলৈ বহুত টেষ্টি হয়। ভিডিঅ'টো কেনেকুৱা পালে জনাব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই।